নমস্কাৰ, মই সুমনে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল দা ইনফোজনলৈ। আজি মই আপোনালোকক এই ভিডিঅ'টোত ভেলাঘৰ আৰু মেজি সজাৰ প্ৰণালীটো দেখুৱাম। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেলাঘৰ আৰু মেজি বনাবৰ বাবে প্ৰয়োজনীয় নৰা, খেৰ, বাঁহ, কলগছৰ শুকান পাত আদি বিহুৰ কেইদিনমান আগৰে পৰা যোগাৰ কৰা হয়। প্ৰথমতে নৰাবোৰ কাটি কেইদিনমানৰ বাবে পথাৰতে শুকাবলৈ থৈ দিয়া হয় আৰু তাৰ পিছত প্ৰয়োজন অনুসৰি বাঁহ কাটি অনা হয়। এয়া আমি বাঁহ কাটিবলৈ যোৱা দৃশ্য। মাঘ বিহু হ'ল মূলতঃ ভোগৰ উৎসৱ। এই সময়ত সকলোৰে ঘৰ খাদ্যৰ যোগাৰেৰে উভৈনদী হৈ থাকে। খেতি চপোৱাৰ পাছত সকলোৱে মিলি খাদ্য সম্ভাৰৰ জুতি লোৱাটোৱে হৈছে মাঘ বিহুৰ অন্যতম উদ্দেশ্য। মাঘ বিহুৰ উৰুকাত চুবুৰীৰ লোকসকলে মিলি ভেলাঘৰত ভোজ খায়। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি ভেলাঘৰত ভোজ খাবৰ বাবে এনেকৈ ভেলাঘৰ তৈয়াৰ কৰিছোঁ। ভেলাঘৰৰ বাবে বাঁহবোৰৰ গুৰিৰ অংশটো খুঁটা বনাবলৈ নিৰ্দিষ্ট জোখত কাটি লোৱা হয়। তাৰ পিছত খুঁটাবোৰ পুতি ওপৰত চালিৰ বাবে বাঁহ বান্ধি দিয়া হয়। ইয়াৰ পিছত ওপৰৰ চালি বনোৱা আৰু ছাইডৰ বেৰ বনোৱা কাম আৰম্ভ হয়। চালি আৰু বেৰ বনাবলৈ বাঁহৰ কামিৰ প্ৰয়োজন হয়। কামিবোৰ এনেদৰে তৈয়াৰ কৰি ভালদৰে চাচি লোৱা হয়। এখন চাল বা এখন বেৰৰ বাবে এনেকুৱা প্ৰায় 5 বা 6 যোৰ কামিৰ প্ৰয়োজন হয়। কামিবোৰ জোখমতে পাৰি লৈ তাৰ ওপৰত সমানকৈ নৰা জাপি দি টঙল বা ৰছীৰে গাঁঠি দিয়া হয়। চালি দুখন ওপৰলৈ তুলি লৈ ভালদৰে বান্ধি দিব লাগে। তাৰ পিছত বেৰৰ কাম আৰম্ভ কৰিব লাগে। চালিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত ৰাতি আমি ছাইডৰ বেৰৰ কাম আৰম্ভ কৰিলোঁ। ৰাতিৰ আন্ধাৰত ভেলাঘৰ আৰু মেজি বনোৱাৰ আমেজ সুকীয়া। ৰাতি ভেলাঘৰ আৰু মেজি বনোৱাৰ অভিজ্ঞতা আপোনালোকৰ কাৰ কাৰ আছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। ৰাতিৰ ভিতৰতে গোটেইখিনি কাম সম্পূৰ্ণ হোৱাৰ পিছত এয়া ৰাতিপুৱাৰ দৃশ্য। ভেলাঘৰৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত এয়া আমি মেজি বনোৱাৰ কাম আৰম্ভ কৰিছোঁ। মেজি বনাবলৈ প্ৰথমতে ঘূৰণীয়াকৈ প্ৰায় 8টামান গাঁত খান্দি ল'ব লাগে। তাৰপিছত সমান জোখত বাঁহবোৰ পুতি দিব লাগে। বাঁহবোৰ পুতাৰ সময়ত মন কৰিব লাগে যাতে কোনোবা এফালে বাঁহবোৰ হালি নাথাকে। বাঁহবোৰ ভালদৰে পুতি লোৱাৰ পিছত কাটি থোৱা শুকান নৰাবোৰ উখনিৰে ভালদৰে এনেকৈ মাৰি ল'ব লাগে। তাৰপিছত মাৰি লোৱা নৰাবোৰৰ ফহুদা বনাই বাঁহবোৰত বান্ধি দিব লাগে। মেজিত বেছিকৈ জুই উঠিবলৈ কলগছৰ শুকান পাত, তামোলৰ ঢকুৱা, শুকান বাঁহ আদিৰো ব্যৱহাৰ কৰা হয়। ভেলাঘৰ আৰু মেজি বনোৱা এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।